যাবলৈ ওলোৱা বছৰটোৱে আমাক সকলোকে কিবা নহয় কিবা এটা দি থৈ যাব বিচাৰিছে। যাবলৈ ওলোৱা বছৰটোৱে হয়তো বহুতক ধন, টকা পইচা কিবা কিবি দিছে, কিন্তু মোক দিছে এটা বেলেগ শক্তি, আৰু সেই শক্তিটো হৈছে মানুহ চিনাৰ শক্তি, অকলে জীয়াব পৰাৰ শক্তি। হয়তো ভবাৰ দৰে বহুত কিবা কিবি নঘটিল এই বছৰটোত, হয়তো ভবাৰ দৰে বহুত কিবা কিবি নাপালোঁ এই বছৰটোত, কিন্তু এটা বস্তু এই বছৰটোৱে দি থৈ গ'ল, এই সময়খিনিয়ে দি থৈ গ'ল, আৰু সেয়া হৈছে মানসিক শক্তি, মানুহ চিনাৰ শক্তি, অকলে জীয়াব পৰাৰ শক্তি। ইয়াতকৈ আৰু বেছি কি লাগে? এটা বছৰে আপোনাক শক্তি দিছে, তাকো অকলে জীয়াব পৰা মানুহ চিনাৰ শক্তি।